কৃষ্ণ কথা শুনিবলৈ আজি যেনিবা আপুনি উদ্ধৱ আৰু কৃষ্ণক নাপালোৱে কথাখিনি কিন্তু প্ৰভু ভগৱন্তৰে অন্য স্বৰূপ যি কালৰ ব্যৱস্থাৰ বিষয়ে শুনিছো এই কালেই কিন্তু আমাক এদিন ধ্বংস কৰিব আজিৰ পৰা যদি 100 বছৰৰ আগত আপোনাৰ সব নাছিল 100 বছৰৰ পিছত আপোনাৰ সব নাথাকিব মাজৰ এই সময়খিনিত মানুহ নামৰ এটা প্ৰাণী হৈ আমি জীয়াই আছো কিন্তু এই কাৰণে সৰ্বশ্ৰেষ্ঠ মানৱ জীৱন আমি আমাৰ অতীত আৰু ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ এই জন্মতে পাম এতিয়া আমি গম পালো যে অতি সকাল ব্যক্তি এজন তেওঁৰ গাত ইতিমধ্যে সৰ্পগণটো সোমাই আছে তো গণ বুলি কৈছে দেৱগণ জ্যোতিষী ওচৰলৈ গ'লে গম পায় জ্যোতিষ শাস্ত্ৰৰ আমাক অলপ জ্ঞান লাগে কাৰণ জ্যোতিষ শাস্ত্ৰৰ জ্ঞান নাথাকিলে অমাৱস্যা একাদশী পূৰ্ণিমা বিষয়ে আমি নাজানিম আগৰ মানুহে কেতিয়া একাদশী ক'বই নালাগে কেলেণ্ডাৰ নাছিল যোনটো চালে কৈ দিয়ে বুধবাৰে একাদশী আছে দেই যে বুধবাৰে একাদশী হ'ল যেতিয়া তাৰ 4 দিন বা 5 দিনৰ পিছত পূৰ্ণিমা বা অমাৱস্যা কৈ দিব কিন্তু এতিয়া মানুহে কিন্তু সিদ্ধান্ত কৰি দিব নোৱাৰে আসলতে জীৱন যাত্ৰাত চলা প্ৰায়বোৰ জ্ঞানৰে কম বেছি পৰিমাণে লাগে সেই কাৰণে এই মহান ভাগৱতত কালৰ ব্যৱস্থাটো দিছে নতুনকৈ অহা এজন ব্যক্তিৰ কাৰণে হয়তো ইয়াৰ শিৰোৰস নাপাবও পাৰে কিন্তু যদি তেওঁ ভালকে ভাবি চায় সময়ে দেখোন নিৰ্ধাৰণ কৰি আছে আজিৰ পৰা 20 বছৰৰ আগত মই নিজে কলেজৰ এজন ছাত্ৰ আছিলো এতিয়া এনেকুৱা হৈ গ'ল ভতিজাটোৱে কয় খুৰা বুলি দুজন মানে কয় বৰ দেউতা নাতিটোৱে কয় ককা দেউতা মানে সময় নিৰ্ণয় কৰিছে যে 99ত মোৰ যিটো অৱস্থা আছিল আজি 2021 চনত সেইটো অৱস্থা নাই 2031 আৰু বা গতি কি সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে হে নৰনাৰীসকল যে আমি আমাৰ নিজৰ আত্মা সম্বন্ধে জানিবলৈ আমি এই পৃথিৱীখনৰ সম্বন্ধে বুজি পাবলৈ জীৱনৰ মৃত্যুৰ পিছত আমাৰ আত্মাৰ গতি সম্বন্ধে জানিবলৈ এই বিজ্ঞানখনৰ বিষয়ে অলপ জানিব লাগিব ভাগৱতখনৰ দৰে শ্ৰেষ্ঠ বুলি ক'লে ভুল হ'ব পৰম বিজ্ঞান পৰম শব্দটোৰ পিছত নাথাকে যেনেকৈ সুপ্ৰিম যে সুপ্ৰিম সায়েন্স মানে হৈছে বিজ্ঞান আমি ভাবো আৰু অনুভৱ কৰোঁ প্ৰতিজন শিক্ষিত অসমীয়া ব্যক্তিয়ে নিজৰ ঘৰত এই শাস্ত্ৰখন অতি সযত্নৰে ৰখা উচিত ইয়াক যদি আমি অধ্যয়ন নকৰোঁ ধূপ ধূনা লগাই যদি পূজা কৰা আৰম্ভ কৰোঁ শ্ৰদ্ধাৰে লাহে লাহে মানুহজনৰ জীৱনত পৰিৱৰ্তন আহে এইটো প্ৰেক্টিচ কৰা গৈছে বহুকেইজন ব্যক্তিয়ে জনাইছে ডেকা পঢ়ো পঢ়িবলৈ ভয় লাগে ফুৰ নাই পঢ়াও নাই আপোনাৰ ভাষণ শুনাৰ পিছত আনি কিনি থৈ মাজে মাজে সেৱা কৰিছোঁ এতিয়া দেখোন ভাগৱত পাতিলে শুনিব যাব ভাল লাগে বুলি কৈছে এটা পৰিৱৰ্তন নহয় জানো সেইটো কোনটো এনাৰ্জি আহিল যে তেওঁ ঘৰত ভাগৱতখন চিতাপি হৈ আছে ভাগৱতে তেওঁক আশীৰ্বাদ দি আছে ব্লেছ কৰি আছে যে যোৱা তুমি মোৰ ওচৰলৈ যোৱাচোন মোৰ কথা শুনাচোন তোমাৰ কিবা এটা তুমি অনুভৱ কৰিবা আসলতে জীৱন সম্বন্ধে বিজ্ঞানসন্মত অনুভৱেই হৈছে ধৰ্ম আৰু এজন ব্যক্তিয়ে যেতিয়া তেওঁ গুৰুৰ আশ্ৰয়ত গুৰু মন্ত্ৰৰে দীক্ষিত হৈ নতুন এটা জীৱন আৰম্ভ কৰে তেওঁ গম পাই যায় যে জীৱনত কৰা বেয়া কামবোৰে আচলতে আমাক শাস্তিৰ ওচৰলৈ নি আছে আমি যে পাপ কাম কৰিছো প্ৰতিটো কৰ্মৰে ফল থাকিবই এজন ল'ৰাই এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে যদি মাক দেউতাকৰ বাধা নামানি ৰাতি 11-12 যদি মোবাইলত গেম খেলি থাকে তাৰ ৰিজাল্ট কেতিয়াও ভাল হ'ব কি কৰ্ম কৰিছে সি মাক দেউতাকৰ অবাধ্য হৈ সি মোবাইলত লাগি আছে ফেচবুক থাকিলেতো আৰু মুস্কিল আজিকালি ল'ৰা ছোৱালীবিলাকৰ মোবাইলত মুঠতে ফেচবুক থাকিব সেইটো এনেকুৱা এটা মোহনীয় বস্তু সমগ্ৰ পৃথিৱীখন সৰু মোবাইলটোত বন্দী হৈ আছে চাওকচোন ল'ৰা ছোৱালীক আমি ভাবো মোবাইল দিলেও নেট কানেকশ্যন দিব নালাগে পৰীক্ষাৰ সময় জানিব পাৰে ঠিক পৰীক্ষাৰ 3 মাহৰ আগত
নিজৰ টিভিটোত ৰিচাৰ্জ ভৰাব নালাগে জানিব লাগে মানে যদি ভাল ৰিজাল্ট আশা কৰে যে আপুনি অলপ কষ্ট কৰক মোবাইলটোত আপুনি নেট পেক নভৰাব আউটগোয়িং ইনকামিং আৰম্ভ কৰি দিব কাৰণ সময় হৈছে এজন মানুহক আগবঢ়াই নিব পাৰে পিছপেলাই নিব পাৰে ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষাৰ আগৰ সময়খন যিমান মূল্যৱান তাতকৈ মহা মূল্যৱান আৰু সময় হ'বই নোৱাৰে ঠিক সেইদৰে মৃত্যুৰ আগলৈকে আমাৰ জীৱনৰ সময়বোৰ মহা মূল্যৱান এই বুলি শাস্ত্ৰই উল্লেখ কৰিছে যে এজন কোটিপতি মানুহে কোটি টকা দিলেও সময় নকয় তোমাৰ বাবে মই ৰৈ থাকিম কৈছে আয়ু খনমপি নলভ্য স্বৰ্ণ কোটিভি পুনৰ 1 কোটি মুদ্ৰা দিলেও কোনেও এদিনৰ আয়ু কিনিব নোৱাৰে সচেতনকতৰহ কৈছে সেই মহা মূল্যৱান আয়ুস বা সময়ক যিজনে অৰ্থহীনভাৱে খটাই দিছে সেইজনৰ জীৱনলৈ অতি দুৰ্ভাগ্য আছে কিন্তু যদিহে সৎসংগৰ জৰিয়তে আমি এই মহান শাস্ত্ৰখনৰ ওচৰ চাপিব পাৰো ইয়াত প্ৰকাণ্ড এটা জ্যোতিপুঞ্জৰ লগত তুলনা কৰিছে আৰু কল্পবৃক্ষৰ লগত তুলনা কৰিছে কল্পতৰু কৈছে বৈকুণ্ঠৰ কল্পতৰু যে মহিলাগৰাকীয়ে এগৰাকী সফল মহিলা হ'বলৈ যিমানবোৰ নীতি নিয়ম লাগে প্ৰতিব্ৰতা হৈ জীয়াই থাকিবলৈ সকলোবোৰ কথা ইয়াত লিখা আছে এজন ৰাজনীতিবিদে সফলভাৱে ৰাজ্যখন পৰিচালনা কৰিবলৈ তেওঁৰ গাদী ৰক্ষা কৰিবলৈ যিমানবোৰ নীতি নিয়ম লাগে কৃষ্ণৰ চৰিত্ৰত আছে কাৰণ মহাপ্ৰভু কৃষ্ণৰ সমান সফল ৰাজনীতিজ্ঞ আজিলৈকে কোনো নাই বুলি একেমুখে স্বীকাৰ কৰিছে কাৰণ মহাভাৰতৰ যুদ্ধৰ সময়ত মহাধনুৰ্ধৰ অৰ্জুনে যেতিয়া তেওঁৰ সেই গান্ধী পেলাই দিছিল অৰ্জুনক বুজাব পৰা কাৰো ক্ষমতা নাছিল একমাত্ৰ কৃষ্ণই অৰ্জুনক সুন্দৰভাৱে 700 শ্লোকত গীতা জ্ঞান দি পুনৰ জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলৈ প্ৰেৰণা যোগাইছিল সেয়েহে এই দুখন শাস্ত্ৰক উত্তম শাস্ত্ৰ বুলি কয় শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন শৰণে কৰো জয় नारिका हुआ नारिका बदले दंड बाही कुटिला Yeah.
रंधे प्रदेशिया যেখানে পাত্রটি ভরি পুরিয়া হমলে করয় উল্লেখ কৰিছে যে সময়ৰ নিৰ্ণয় কৰিবলৈ গৈ নাৰিকৰ উল্লেখ কৰিছে যেতিয়া 15টা লঘু লগ লাগিব এক নাৰিকা এই নাৰিকা বস্তুটো কি তাকে বুজাবলৈ এটা উল্লেখ কৰিছে বৰ ধুনীয়া বস্তু এটা দেখা যায় কেতিয়াবা সময় গণনা কৰা পানী টুকটুককে পানী পৰি থাকে বস্তুটো দেখিছেনে দম্বৰুৰ নিচিনা এটা বস্তু আছে অলপ চিঙাকে টুকটুককে পানী পৰি যেতিয়া শেষ হ'ব তেতিয়া সেইজন মানুহৰ মৃত্যু হ'ব এতিয়া সিদ্ধান্ত দিয়া যায় চিনেমাবোৰত দেখা যায় সেই বস্তুবিলাক লিখিছে উল্লেখ কৰিছে যে 6 তোলা তামে পাত্ৰটো কৰিব পাত্ৰটো কিমান বেছি ডাঙৰ হ'ব নোৱাৰিব কিন্তু যিমানখিনি তাম ল'ব তামখিনি ওজন 6 তোলা হ'ব লাগিব এই তোলা ৰতি ভৰি এইবোৰ আচলতে সোণাৰীৰ বস্তু তথাপিও মহিলাসকলে এই বিষয়ে কিছু কিছু জানে আপুনি মই নাজানিব পাৰো যে এভৰি কোণত কিমান ৰতি লাগিব কিমান তোলা নাজানিলে আগলৈ কিন্তু জানে এতে উল্লেখ কৰিছে 6 তোলা নামে পাত্ৰটো কৰিব জলচুল যেন ধৰে পুৰি ৰতি স্বৰ্ণে ফলকা কৰিয়া বিবেকৰ তার ভিতরে তাম আৰু কোন দুইটাও লাগিব মানে আচলতে সময় জোখা যন্ত্ৰটো অলপ মূল্যৱান কি কৰিছে পুৰি ৰতি স্বৰ্ণ ৰতি মানে কিমান কোন লাগিব মই নাজানিম পুৰি মানে 20 শব্দটো বুজাবলৈ অসমীয়া ভাষাত আগতে আমি কৈছিলো একুৰি দুগুৰি এতিয়া পানৰ ক্ষেত্ৰত মিলি যায় পুনটো হৈ থাকে তামুল এক পুন দুই পুন এইদৰে আজিকালি নাজানিব পাৰে ল'ৰা ছোৱালীয়ে চাৰিটা তামুল লগ লাগিলে এক গণ্ডা হয় এইদৰে 20 গণ্ডা হলে একুৰি তামুল আছে এক পুন বুলি কয় 20 কিলা পান লগ লাগিলে এগুচি হয় ঠিক তেনেকা এগুচি কে 20 গুচি লগ লাগিলে একুৰি হয় এই কুৰি শব্দটো ভাগৱতত উল্লেখ আছে চাও ভাগৱতখন সাইন্স নহয় বুলি কেনে দিব সেই সময়ত আমি কৰা গণ্ডা কুৰি সকলোবোৰ পাহৰি গৈছো ভাগৱতে ইয়াক ধৰি ৰাখিছে কৈছে কুৰি ৰতি স্বৰ্ণে ফলকা কৰিয়া সেই যিটো তামৰ পাত্ৰ বনাব 6 তোলা তামৰ তাত থকা ফলাডাল হ'ব লাগিব সোণৰ আৰু ওপৰ ফালে যিমানখিনি পানী ধৰে পাত্ৰটোত পানী থব লাগিব এটা সৰু বিন্ধা লগাব লাগিব বিন্ধাটোৰ পৰা যেতিয়া টুক টুক টুককে পানী পৰি থাকিব সমস্তখিনি পৰীক্ষা হলে তাক কৈছে এক নাৰিকা গৈছে এই মিনিটলৈ গৈ আছে ভগাই দি আছে ক'ৰ পৰা আহিছে আমি পৰমাণুৰ পৰা আহিছে পৰমাণু অণু তখৰেণু ভাগে ভাগে আহি কৈছে লগ বুলি কৈছে প্ৰতি বুলি কৈছে নিমেষ পালে নিমেষৰ পৰা আহি ক'ৰ পালৈ নাৰিকা নাৰিকাটোৰ এই কাৰণে বৰ্ণনা দিছে ইচ্ছা কৰো বুলি ক'লে আমি প্ৰয়োজন সাপেক্ষে ঘড়ী নোহোৱাকেও এই নাৰিকাটোৰ পৰাই পোহৰ আৰু ঘণ্টাটো উলিয়াব পাৰি এই যে চতুৰ্থ পোহৰৰ যে এক নাম পাতিছে অষ্ট পোহৰৰ যে এক নাম পাতিছে 3 ঘণ্টাত এক পোহৰ দিনটোত কিমান থাকিবগৈ 12 ঘণ্টা 3 4 গুণ 12 ঘণ্টা মানে গোটেই দিনটোত 6 বজাৰ পৰা 6 বজালৈ যদি এক নাম পাতিছে 4 পোহৰ যদি দিনে নিশাই পাতিছে তেতিয়াহলে 8 অষ্ট পোহৰ বুলি কোৱা চলি আছে বাছনা ঘাটত দেখা পাই আহিছো কিমান পোহৰ আছে মই ইমান লক্ষ্য কৰা নাই কিন্তু এইবোৰ সময়গুলো গণনা কৰা হৈছে আমি লৰাটো বাৰ্থডে দিনাখন গম পাওঁ কি আৰু এটা বছৰ
অতিৰিক্ত হয় তেওঁলোকৰ কাৰণে সময়টো বহু কাউন্টিং বনায় তাতো আছে অৰ্থ বহু কথা জড়িত আছে যে সেই মানুহজনৰ বা মানুহগৰাকীৰ বাহিৰে আমি সময়বোৰ কিন্তু ইমান অনুভৱ নকৰোঁ আৰু অনুভৱ কৰে ডাঙৰ ডাঙৰ ব্যক্তিসকলে এইখিনি সময়ত যিটো ধুমুহা চলিছে নেতাবোৰে সময়টো কাউন্টিং কৰিব লগা হৈছে এটা দিনতে বহু সময়ত বহু ঠাইত তেওঁলোকে কি দিব লগা হৈছে সময় বন্ধা আছে 2টা বজাৰ অংকত 3টা বজাৰ অংকত তেওঁলোকৰ কাৰণে সময়টো মূল্যৱান সাধাৰণ মানুহৰ কাৰণে ইমান হয়তো মূল্যৱান আমি নিদিব পাৰোঁ কিন্তু ভাগৱত শাস্ত্ৰই কৈছে এই পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰতিজন মানুহ অতি মূল্যৱান দুৰ্লভ শব্দ লগাইছে যে আপুনি মই যিটো শৰীৰ পাইছো এই শৰীৰটো পাবলৈ ব্ৰহ্মাই বাঞ্ছা কৰিছে স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰিছে কাৰণ এই দেহটোত আমি এই পৃথিৱীত থকা সমস্ত সুখ ভোগ কৰিব পাৰোঁ আৰু এই দেহটোতে আমি বিৰাট আৰু জ্ঞানক নিজৰ লগত মিত্ৰতা কৰি ভগৱানক দৰ্শন কৰিব পাৰোঁ এটো নাভাবিব মৃত্যুৰ পিছত ভগৱান দৰ্শন হয় ভগৱানক সাক্ষাৎ দৰ্শন কৰা ভক্ত ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষ বাহিৰৰ ঈশ্বৰৰ কথা কৈছো মই অজস্ৰ লাখে লাখে আছে ভক্ত তেওঁলোকক আপোনালোকে শ্বেয়াৰ কৰে কিন্তু আপুনি সেই পৰ্যায়ৰ ভক্ত হয় নে নহয় তেতিয়াহে ক'ব আপোনাৰ যদি ভক্তিৰ ষ্টেজ কমি আছে ভগৱান দৰ্শন হোৱা ভক্ত এজনে আপোনাক কেতিয়াও নকয় কাৰণ তেওঁলোকে জানে নাহিকে শ্ৰদ্ধা নপাতয় কান তাক যদি দেও নামক দান নামৰ ই মহা অপৰাধ নৰকে পৰে নাহিকে ভাত অতি পৰম গোপনীয় কথাটো এজন ডাঙৰ অফিচাৰে কাৰ লগত শ্বেয়াৰ কৰিব তেওঁৰ সমকক্ষ এজন অফিচাৰৰ লগত শ্বেয়াৰ কৰিব চকীদাৰটো গোপন কথা এটা কৈ বিপদত নপৰে ইন্দিৰা গান্ধীয়ে যেতিয়া মিটিং কৰিব গৈছিল সব পাইলটে নাজানে তেওঁ কলৈ গৈ আছে জানেনে আপোনালোকে ইন্দিৰা গান্ধীৰ যদি অটোবায়োগ্ৰাফিৰ যদি আত্মজীৱনী যদি চাই বিশ্লেষণ কৰি ইমান টেলেণ্ট আছিল স্বয়ং তেওঁ পাইলটটোৱে নাজানে কোনফালে হেলিকপ্টাৰখন নিব লাগে উঠাৰ পিছত কম্পাছ কাটা চাই ক'ব যে উত্তৰ দিবলৈ গ'লে অলপ যোৱাৰ পিছত ক'ব অমুকটো হেলিপেডত নমা তাৰ কাৰণ কি আছিল যে তেওঁ জানিছিল সেইখিনি সময়ত সমগ্ৰ ভাৰতবৰ্ষখনক এগৰাকী মহিলাই নেতৃত্ব দিওঁতে তেওঁ কিমান বিপদৰ সন্মুখীন তথাপি বিপদ এৰাব পাৰিলেনে বাৰু আপোনালোকতো প্ৰমাণ তথাপিও নোৱাৰিলে চাওক মানুহ কিমান টেলেণ্ট হ'ব লাগিব বিয়ন সিঙে যিটো কাণ্ড কৰিলে বাৰু কিমানলৈ নাযাওঁ তাৰ এই পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱন অতি মূল্যৱান আপোনালোকে কেতিয়া মনতে ভাগি নপৰিব যে আনৰ জীৱনবোৰ সাকসেছ হ'ল আমি চোন একোৱে কৰিব নোৱাৰিম সেইটো জীৱনৰ আটাইতকৈ ডাঙৰ ভুল ইচ্ছা কৰিলে এই জীৱনত পূৰ নোহোৱা দুই এটা বিশেষ বিশেষ কথা অন্য জন্মতো পূৰ হয় কিন্তু এই কাৰণে ব্যাখ্যা প্ৰসংগত কোৱা নহয় মানুহ সুবিধা পায় আৰু এবাৰ মানুহৰ জন্ম হম বুলি যদি কেনেবাকে ব্যাখ্যা গম পায় কুটুৰি কুটুৰি পদ্ধতিটো লৈ লয় পদ্ধতিটো কিন্তু আমি অহাজনে জানো অহংকাৰ মানে জানো বুলি কোৱাটো অহংকাৰো হয় শাস্ত্ৰত থকা সংস্কৃতৰ শ্লোকবোৰ কি জানে প্ৰভু ভগৱন্ত অন্য ৰূপ কি যিটো কৈ আছে সেইটোৱে সত্য শ্লোকবোৰ কোনেও বনাব নোৱাৰে সংস্কৃতৰ শ্লোকবোৰ প্ৰভু ভগৱন্তৰ মুখৰ বাণী বেদ অপৌৰুষীয় বুলি কোৱা হয় কীৰ্তনৰ ধুনীয়া বেদস্তুতি প্ৰভু ভগৱন্তৰ অংশস্বৰূপ গুৰু শংকৰে অনুবাদ কৰিছে ভাগৱততো আছে বেদস্তুতি বেদে যিমানবোৰ সংস্কৃতৰ শ্লোক উচ্চাৰণ কৰি গ'ল বেদব্যাসে ভাগৱতৰ 18,000 শ্লোক যি দি গ'ল কৃষ্ণই গীতাত যি 700 শ্লোক দি গ'ল ইয়াৰ এটা শব্দৰ আকাৰ ইকাৰ কোনেও বদলাব পৰা নাই এই মন্ত্ৰটো
পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ মহান দাৰ্শনিক পণ্ডিতে কৈছে কৃষ্ণই উচ্চাৰণ কৰা শব্দৰ মতে যিজন ব্যক্তিয়ে নিজৰ জীৱন পৰিচালনা কৰিব শ্ৰীকৃষ্ণই এই পৃথিৱীত যিমান প্ৰতিপত্তি লাভ কৰিছিল অৰ্থনৈতিকভাৱে সামাজিকভাৱে সেই ব্যক্তিজনে এই জীৱনতে পায় শ্ৰীল প্ৰভুপাদৰ নাম আপোনালোকে নুশুনিব পাৰে যে শ্ৰীল প্ৰভুপাদ হৈছে ইস্কন ধৰ্মৰ প্ৰতিষ্ঠাপক সেই ব্যক্তিজন এই পৃথিৱীত এনেকুৱা এটা ইতিমধ্যে গুচি গৈছে বৈকুণ্ঠলৈ গৈছে বৈকুণ্ঠলৈ গুৰুধামলৈ গৈছে কিন্তু তেখেতৰ যি সন্মান জনাইছে আজি শিষ্যসকলে আপোনালোকে যেতিয়ালৈকে নৱদ্বীপৰ মায়াপুৰলৈ নাযাব অনুভৱ নকৰিব প্ৰতিটো মন্দিৰৰ কোন জাগাত তেওঁৰ স্বয়ং প্ৰতিমূৰ্তি ৰাখা হৈছে প্ৰতিমূৰ্তিটো এজন জীৱন্ত মানুহ নে পুতলা আপুনি ধৰিব নোৱাৰে যদি জীৱন্ত মানুহৰ প্ৰতিমা কেনেকুৱা চাব মন গৈছে অকমান গীতা সত্ৰত সোমাই সেই সিফালে কোনত এটা কি আছে আমাৰ গুৰুজনাৰ কৃষ্ণানন্দ ব্ৰহ্মচাৰী এটা প্ৰতিমূৰ্তি আছে ভুলতে যদি আপুনি ৰাতি চাই গৈ বহু বহি থকা যেনে পাব জানিবলগীয়া যে সেই গুৰুজন এই কাৰণে প্ৰতিষ্ঠা লাভ কৰিলে শিষ্যসকলে তেওঁক গুৰুত্ব প্ৰদান কৰে আৰু আমিও এই দেৱৰ দুৰ্লভ মনুষ্য জন্ম পোৱাৰ পিছত আটাইতকৈ ডাঙৰ ঘটনাটো জানিব লাগিব দেহটোৰ পৰা আত্মাটো পৃথক কিদৰে হ'ব পাৰে পৃথক কৰি চাব পাৰিব কিছু সময়ৰ বাবে যদি আপুনি ৰামদেৱৰ যদি যোগাসন আৰম্ভ কৰিছে উশাহ নোলোৱাকে দীঘল সময় থাকিব পাৰে উশাহ নোলোৱাকে থকা সময়খিনি কি হৈছে মানে বায়ু শূন্য হৈ থকা নাই বায়ু শূন্য অৱস্থাটো কি বুলি কোৱা হয় দেহটোৰ এটা অন্য বিশেষ ৰূপ সেয়েহে এই পৃথিৱীত যিহেতু আমি দেৱৰ দুৰ্লভ মনুষ্য জন্ম লাভ কৰিছো আধ্যাত্মিক জ্ঞান যিমান পাৰি সংগ্ৰহ কৰিব লাগিব আটাইতকৈ ডাঙৰ ইয়াৰ নিয়মটি হৈছে এই শাস্ত্ৰখন ঘৰত অধ্যয়ন কৰাৰ অভ্যাস আৰু যতেই ভাল সুবিধা পোৱা যায় শ্ৰৱণ কৰাৰ অভ্যাসে আমাক আগুৱাই নিব আহক আমি শ্ৰৱণ কৰোঁ